গাইজ কি খবৰ আৰু আজি পৰিৱেশটো খুবেই সুকীয়া আৰু এতিয়া আমাৰ ৰাজীৱে উৰাই আছে ড্ৰোন আৰু ড্ৰোন উৰি আছে সৰভোগৰ শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থানৰ ওপৰত আৰু আপোনালোকক গোটেই দেখুৱাম গোটেই পৰিৱেশটো সুন্দৰকৈ আৰু ইয়াতে যিহেতুকে জন্মাষ্টমীৰ কাৰণে বহুত উখল মাখল পৰিৱেশ আৰু আপোনালোকক এই উখল মাখল পৰিৱেশৰ গোটেই এক্সক্লুচিভ আৰু বিশেষকৈ বেলেগ ধৰণে দেখুৱাবৰ কাৰণে চেষ্টা কৰিম ভিডিঅ'টো স্কিপ নকৰিব একদম শেষলৈকে চাব কি খবৰ আৰু মই লগ পাইছো বঙাইগাঁৱৰ জিঠাই খাই ভাল পায় মিঠাই আৰু মৰমৰ হৰ্ষিতা কি খবৰ মাইনা কৈ দিয়া ভাল ন আৰু টুং টুং টুংকে বজাই দিব ন আৰু মই এয়া আমাৰ মৰমৰ জিঠাই কিন্তু চুলিখিনি আজি লগাই আহিব লাগিছিল নহ'লে বহুতে চিনিয়ে পোৱা নাই তোমাক তুমি যে সেই জিঠাই আৰু একটা সুন্দৰ ড্ৰেছ পিন্ধিছে একদম বাপৰে আৰু মই দেখাইছো আমাৰ জিঠাইৰ মাক প্ৰথমতে মাকক দেখো এয়া বাইদেউ কেনেকুৱা লাগিছে ভাল লাগিছে আজি তোমাক লগ পাম বুলি ভাবাই নাছিল আজি আহি কিনে লগ পাই আৰু আমাৰ ওচৰত আহিছে এটা ফোন নকৰাকে আহিছে এইটো কিন্তু বেয়া নহয় আমিতো কি ফোন কৰা নাই একচুৱেলি ষ্টেটাছ দিছিল ভাস্কৰে তো আমি অহা কথা নাছিলে হঠাৎকে আহিলো তো আহি কিনে লগ পালো বহুত বেছি ভাল লাগিল আৰু মোৰো বহুত বেছি ভাল লাগিলে আমাৰ হেমন্তৰ কাৰেক্ট চেনেলটো সকলোৱে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ আৰু দেখুৱাও আমাৰ দাদাক মানে হৰ্ষিতাৰ দেউতাক দাদা কেনেকুৱা লাগিছে ভাল লাগিছে বঢ়িয়া পৰিৱেশ আগতে আহিছিল নে নাই আগতে অহা নাই আহিছিলোঁ মই মন্দিৰত কিন্তু এনে উৎসৱত অহা নাছিলোঁ এইবাৰ প্ৰথম আহিছোঁ ভাল লাগিছে মোৰো বহুত বেছি ভাল লাগিছে আৰু এতিয়া লাহে লাহে কিন অকণ বৰষুণ ষ্টাৰ্ট হৈছে এতিয়া আৰু আমাৰ মৰমৰ জান ভাস্কৰ মোক বহুত বেছি ছাপোৰ্ট কৰে বহুত বেছি ভাল পাওঁ কিন্তু আজিকালি কিবা সলনি হৈছে মোক বেয়া পোৱা হৈছে কিয় বা নাজানো আৰু বেলেগত লিলিমে কৰা হৈছে নেকি বেলেগত পাহৰি গ'ল যিকেইটা বহুত ভাল লাগিল আজি বহুত ভাল লাগিল আজি আৰু এই পবিত্ৰ ভাদ মাহৰ আজি যি আমাৰ কৃষ্ণ জন্মাষ্টমী গৰখীয়া থানত লগ পালোঁ আমাৰ হেমন্তক মানে কাৰেং গছমূৰা গতিকে আৰু ব্লগাৰ এইটো ব্লগাৰ হেমন্ত আচ্ছা ব্লগাৰ হেমন্তত এই ভিডিঅ'টো দিব গতিকে ব্লগাৰ হেমন্তৰ যিটো চেনেল আছে আপোনালোকে যিহেতু নতুন চেনেল সকলোৱে চাব লাইক কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব যদিহে ভাল লাগে থেংক ইউ আৰু আমাৰ জান ভাস্কৰৰ কথা ক'বই নালাগে জান ভাস্কৰৰ 2 লাখ ছাবস্ক্ৰাইবাৰ হ'ব আৰু নতুন চেনেলটো জান ভাস্কৰ ব্লগ সেইটো নতুন চেনেল সেইটো চেনেল আপোনালোকে চাব ব্লগিং কৰা আৰম্ভ কৰিছে আৰু ইয়াক দেখি পেলাই ময়ো ব্লগিং কৰা আৰম্ভ কৰিছোঁ নতুনকৈ মানে ব্লগাৰ হেমতৰ কৰে অকণমান সকলোকে ছাপোৰ্ট কৰিব গছত উঠি আদাক দেখি উঠিল গা কেতুৰিয়ে বোলে মোক বৰষুণৰ বতৰ মইনা নুঠে মটৰত কিন্তু আমি বৰষুণৰ বতৰত আহিলোঁ সৰভোগ গৰখীয়া গোসাঁই থানলৈ আৰু বৰষুণৰ বতৰটো আমি আমাৰ আছোঁ কৰি বৰষুণৰ বতৰ আৰু বৰষুণৰ বতৰটো আমি আমাৰ এতিয়া সকলোৱে সোমাই গৈছে কিন্তু আমি আছোঁ ইয়াতে ওলাই পেলাই বৰষুণৰ বতৰত চব পিনে মানুহবোৰক চব ভিতৰে ভিতৰে সোমাই গৈছে আৰু এতিয়া অকণমান ভিতৰলৈ যাম সিপিনে যাম য'ত মানে
সেই নাই তাতে যাম এতিয়া ভিতৰলৈ তো চাওঁ কি হয় বৰষুণত মানে বৰষুণ দিয়াৰ কাৰণে ভালো লাগিছে অকণ গৰমটো কমিছে কিন্তু বৰষুণটো নিদিয়া হ'লে ভাল আছিলে আৰু এটা ভিতৰলৈ প্ৰৱেশ কৰিম ভিতৰত আৰু এতিয়া সৰভোগ গৰখীয়া গোসাঁই থানৰ পৰা ওলাই আহিলোঁ আৰু মানে অলপ সোনকালে ওলালোঁ 1 ঘণ্টামান থাকিলোঁ কাৰণ কিয় ইমান বহুত বেছি কেনেকুৱা লাগিছে পঁইতাচোৰা মোৰ মানে খুব বেছি ভাল লাগিছে আৰু মানে বিৰাট ভিন্ন পুৰা গৰম লাগিছে সেইকাৰণে ওলাই আহিলোঁ আৰু মোৰ লগত আছে আমাৰ নয়ন ভকতীয়া কেনেকুৱা লাগিছে গৰমৰ কাৰণে ওলাই আহিছোঁ নহ'লে থাকিব নোৱাৰোঁ আৰু তাতে বহুত ভাল লাগিছিল কিন্তু ইমান গৰম দিছে আৰু বৰষুণো পৰিল তাৰপিছতে আৰু গুচি আহিলোঁ